মৰ্নিং বন্ধুসকল ভালনে আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে মোৰো ভাল আজি এফালে যাবলৈ ওলাইছো ক'ত যাম দেখাই থাকিম আপোনালোকক আমি ওলালো আমি যোৰহাট যাম ভণ্টি ওচৰলৈ আপোনালোকক কৈছিলোঁ এফালে যোৱা কথা সো আমি যোৰহাট যাব ওলাইছোঁ ভণ্টি ওচৰলৈ ভণ্টিৰ বস্তুখিনি আনিবলৈ তাই একচুৱেলি শেষ হ'ল কোৰ্চ 4 years জাৰ্নি শেষ সো তাই বস্তু আনিবই গৈ আছোঁ আমি গো গ্ৰীণত খাব সোমাইছোঁ এখন জখলা বন্ধা পাৰ হৈ আছে এখন হাইজেনিক হয় আৰু সকলো ধৰণৰ খানা পোৱা যায় সো ব্ৰেকফাষ্ট ইয়াতে কৰিম ব্ৰেকফাষ্ট কৰি হ'ল এতিয়া আৰু আকৌ যাত্ৰা আৰম্ভ কৰোঁ নহ'লে দেৰি হ'ব আমাৰ ঘূৰিও আহিব আছে সব বলক বতৰটো ইমান ভাল নহয় দেখিছে বৰষুণ দিব এনেকৈ বৰষুণ দিলে জাৰ্ণি কৰি ভাল লাগে এইফালে বহুত চাহৰ বাগান মোৰ চাহৰ বাগান খুব ভাল লাগে আপোনালোকে ভাল পায়নে আমি যোৰহাট সোমালোঁ এতিয়া চিধা ভণ্টিৰ হোষ্টেল যাম আৰু সামান ল'ম আৰু আমি ওলাম বেছি দেৰি নকৰোঁ Jorhat hostel entrance. Ikan hostel. Ibu dokter sitting room. Ada TV saya. Saya ini hasil. লেটেৰা হৈ আছে এইবিলাক ইগনোৰ দুদিন হোষ্টেল বন্ধ আছিলে যে এইটো সিহঁতৰ ডাইনিং হল এইটো গুডু ৰুম গুডু আৰু ৰিপসিতা ৰুম তাহাঁতে ইমান ধুনীয়াকৈ সজাই লৈছে সিহঁতৰ ফটোজ লগাই লাইট লগাই এইবিলাক ষ্টিকাৰ হয় কিন্তু এইটো তাই নিজে পেইণ্ট কৰিছে এইটো তাই আঁকিছে হোষ্টেল ৰুমটো নিজে ধুনীয়া কৰি লৈ আছিলে আৰু 4 years এতিয়া শেষ হোষ্টেল জাৰ্ণি আৰু এইখিনি তাইৰ কিতাপ আৰু বহুত আছে ৰুমটো অকণমান মেচি হৈ আছে ইগনোৰ কৰিব আজি গুডুৰ 4 years হোষ্টেল লাইফ শেষ কেনেকুৱা লাগিছে তোৰ এইট হৈ যাব মন যোৱা নাই 2017 পৰা মই এইটো ৰুমতে আছো আমি ইয়াত প্ৰেক্টিচ কৰিছোঁ এইবোৰ চব দৰ্জা বন্ধ কৰি বাহঁতে ফেয়াৰৱেল আছিলে দৰ্জা বন্ধ কৰি সিহঁত ভিতৰতে সোমাই আছে দৰ্জা বন্ধ কৰি ইয়াত প্ৰেক্টিচ কৰিছোঁ মনে মনে গানটো মুখে মুখে গাই পেলাই যি এনেকৈ নাচিছোঁ কোনোবাই দেখে এনেকৈ এবাৰ চাওঁ এইজনী ইপসিতা গুডুৰ বেষ্ট ফ্ৰেণ্ড এই দুইজনী ইপসিতা স্কুৱেৰ এইজনী ইপসিতা এইজনী আমাৰ অলমষ্ট পেকিং হৈ গ'ল ৰিকে তললৈ বস্তু নি আছে এটা দুখৰ কথা গুডু আমাৰ লগত নাযায় এতিয়া আৰু এটা তাই আমাৰ লগত লাঞ্চ কৰিবও নাযায় সেইটোতো আৰু দুখৰ কথা সেইটো আৰু বেছি দুখৰ কথা মই আপোনালোকক জনাব বিচাৰিছোঁ আমি অকলে অকলে যোৰহাটত আহি আমি চিনি নোপোৱা জেগাত অকলে অকলে লাঞ্চ কৰিব লাগিব ইয়াত বহি আড্ডা মাৰিছিলোঁ ইয়াত বহি বহুত সময় থাকিছিলোঁ তাৰপৰা চাইছিলোঁ কোনোবা প্ৰফেচাৰ আহিছে নাই
হাই ক এইবোৰ বস্তু এৰি দিলোঁ আৰু দুখ মনেৰে ৰুমটো ফটো উঠালি বাই ক আৰু Bye bye. Bye bye. We'll miss this room. মেছেজ 24 উল্টা দেখা গৈছে এনিৱেজ বাই Look like this. লাষ্ট টাইম ষ্টেয়াৰকেছ ইমান পিটুলি বাদিলি কৈ দিওঁ ইয়াত কিমান মেট্ৰনৰ লগত কাজিয়া কৰিলোঁ মেট্ৰনৰ লগত কিমান কাজিয়া কৰিলোঁ ইয়াত Jorhat last time বহি আছে সিহঁতৰ ডাইনিং টেবুলত হৈ গ'ল বস্তু চস্তু লোৱা এতিয়া আমি ঘৰলৈ যাম লাঞ্চটো আমি ৰাস্তাতে কৰিম বেছি দেৰি নকৰোঁ আৰু ইয়াত যোৰহাটখন ভালকৈ বাই বাই দি যাওঁ তই কৈছোঁ ব'ল আমাৰ লগত বেয়া লাগে ন ঘৰতে গ'লে তই কেতিয়া যাবি 16 তাৰিখে দে আমি নুমলীগড় ধাবাত লাঞ্চ কৰিব সোমাইছোঁ আমি এতিয়া খাই ওলালোঁ ঘৰ অভিমুখী যাত্ৰা গৈ আছোঁ ভণ্টি নাহিলে বেয়াও লাগিছে আৰু তাই আহিব 16 তাৰিখে অকণমান লগৰ তাত ফুৰক আৰুনো কেতিয়া যোৱা হ'ব যোৰহাট জাষ্ট ঘৰ আহি পালোঁ বিৰাট ভাগৰ লাগিছে একদম টায়াৰিং জাৰ্ণি এতিয়া ফ্ৰেছ হওঁ কালি লগ পাম নতুন এটা ব্লগ লৈ থেংক ইউ ফৰ ৱাচিং ষ্টে ছেফ